মই সুকন্যা ফুকনে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু এতিয়া বৰ্তমান টাইম হৈছে 5:30 হৈছে আৰু মই এতিয়া লাহেকৈ ওলাইছোঁ আৰু যাবলৈ শিৱসাগৰৰ জয়সাগৰত আজি আমাৰ অফিচৰ হাৰ্বালাইফৰ মিটিং আছে। চ' তালৈ যাম আৰু কিমান কি দেখাব পাৰোঁ নাজানো, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু আমি ৰুমৰ পৰা ওলাই যাম 7টা বজাত আৰু তাত অফিচৰ আমাৰ মৰাণৰ ইয়াতে য'ত অফিচ আছে তাত গৈ আমি উঠিমগৈ 7:30 মানত উঠিম, তালৈ যাম। আৰু এতিয়া মই ফাৰ্ষ্টে ৰেডি হৈ লওঁ, তাৰপাছত আমি যাম। যিহেতু আমি হোষ্টেলৰ পৰা যাম, এতিয়া আমি ইয়াত হোষ্টেলৰ আমাৰ ইয়াত বহি আছে, ক'ত যাওঁ, কাৰ লগত যাম, এইবিলাক চব ডিটেইলছ দি থৈ যাব লাগিব। ইয়াতে আমি অফিচৰ ফালৰ পৰা যাম, যিহেতু ইয়াত অফিচৰ ছাৰৰ নাম্বাৰ দিম আৰু ক'ত যাওঁ এড্ৰেছটো লিখি থৈ যাম, নিজৰ নামটো লিখি থৈ যাওঁ। আগে মই এখনত লিখি লওঁ বহীখনত, তাৰপাছত আমি যাম। আৰু এতিয়া আমি লিখি মেলি আহিলোঁ বহীত আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু যাওঁ ব'লক এতিয়া। আৰু আমি এতিয়া বৰ্তমান গাড়ীত উঠিলোঁ আৰু এয়া হ'ল আমাৰ মৰাণৰ ৰাতিপুৱাৰ দৃশ্য, আপোনালোকে দেখিবলৈ পাইছে। ব'লক আগলৈ যাওঁ। এয়া হ'ল আমাৰ মৰাণৰ ট্ৰেফিক পইণ্ট। ইয়াত বৰ্তমান ইমানটা ভিৰ দেখা পোৱা যোৱা নাই আৰু ব'লকচোন আগলৈ যাওঁ। এফালে ভিৰ আছে আৰু যিহেতু মৰ্ণিং হৈ আছে, ৰাতিপুৱা যিহেতু, সেইকাৰণে ইমানটা ভিৰ হোৱা নাই বাৰু। ব'লক আগলৈ যাওঁ, আপোনালোকক যিমান যি পাৰোঁ দেখাব চেষ্টা কৰিম এই ভিডিঅ'টিত। ব'লক। মোৰ বোধহয় আপোনালোক সকলোৱে জানেই, মৰাণত ভাল এটি খুব সুন্দৰ গানৰ ষ্টুডিঅ' আছে আৰু ইয়াতে আছে সেই ষ্টুডিঅ'টোৰ নাম হৈছে ফিউজন ষ্টুডিঅ'। সেইটো আপোনালোকে দেখিবলৈ পাইছেই। মই যিমান পাৰোঁ আপোনালোকক আঁতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু এতিয়া মই গাড়ীত বৰ্তমান গৈ আছোঁ। আৰু এয়া হ'ল জ্যোতিপুৰৰ গেট হয় এখন। ব'লক যাওঁ। এয়া হ'ল আমাৰ মৰাণৰ চাহৰ ফেক্টৰী হয়, এইটো চাহপাতৰ। দেখিবলৈ পাইছে খুব সুন্দৰ এটা পৰিৱেশ। ৰাজমাৰী বজাৰৰ ওচৰ পাইছোঁহি। এখন বাগান হয়, খুব সুন্দৰ সেউজীয়া এটা পৰিৱেশ। আমি এতিয়া পালোহি ডিমু আৰু এইফালে ট্ৰেফিক লাগি আছে। এয়া হ'ল ডিমুৰ হাই স্কুল আৰু
আৰু এইবিলাক দেখিছে দোকানবিলাক খুলিছেহে যিহেতু ৰাতিপুৱা কুঁৱলীও মাৰি আছে বহুত। এয়া হ'ল শিৱসাগৰৰ দৃশ্য আৰু আমি এতিয়া বৰ্তমান শিৱসাগৰ পালোহি আৰু আমাৰ ট্ৰেইনিং আছে বৰ্তমান জয়সাগৰত আৰু ব'লক যাওঁ আগলৈ কি পাৰোঁ দেখাই যাম। আৰু এয়া হ'ল নামদাঙৰ শিলৰ সাঁকো আপোনালোকে দেখিবলৈ পাইছে। এইফালে অন্য এটা গলিয়েদি যায়, মই বৰ ভালকৈ নাজানো। ব'লক আগলৈ যাওঁ আৰু কি দেখাব পাৰোঁ। আমি এতিয়া বৰ্তমান আমাৰ য'ত ট্ৰেইনিং আছিলে তাৰ পালোহি আৰু খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। এইখন এখন হোটেল হয়, আমাৰ হাৰ্বালাইফ কোম্পানীৰ ট্ৰেইনিং আছে ইয়াতে আৰু ভিতৰত কি হয় আপোনালোকক দেখাব নোৱাৰিম। এতিয়া আমাৰ ট্ৰেইনিং শেষ হ'ল আৰু তাৰপাছত আমি কিবা এটা খাই ল'লোঁ সকলোৱে। এয়া দেখিবলৈ পাইছে খুব সুন্দৰ লাইট লাগি আছে চবফালে আৰু এতিয়া টাইম হৈছে 5:55 আৰু আমি লাহেকৈ যাম আৰু এতিয়া এইবিলাক দেখিছে লাইট লগাই আছে, এইবিলাক লগাই থৈছে ইমান সুন্দৰকৈ। এইফালে হ'ল আমাৰ দাদা, জমনি দাদাজন আৰু এইফালে আমাৰ দাদা আৰু বা ফটো চোৱাত বিজি হৈ আছে। আৰু এই হোটেলখনৰ নাম হ'ল ডিঅ' ভলেণ্টি, খুব সুন্দৰ হয় আৰু আহিব আপোনালোকো যদি আহিব বিচাৰে। খুবেই সুন্দৰ এটা পৰিৱেশ চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে আৰু এইবিলাক লাইট লগাই থৈছে আৰু সুন্দৰ হৈ পৰিছে দেখিবলৈ। আৰু আমাৰ সকলো অফিচৰ সদস্য যিসকল আহিছিলে তাৰে কিছু লোকে ইয়াত ফটো মৰাত ব্যস্ত সকলোবোৰ। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আমি তাৰ পৰা উভতি আহিলোঁ। এতিয়া মৰাণলৈ গৈ আছোঁ আমি আকৌ। আজিৰ ভিডিঅ'টি ইমানেই আছিলে আৰু আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আৰু পুনৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। শুভৰাত্ৰি।